হে দোস্ত, ওয়েলকাম টু কলমৰ চ্যানেল। আজি আমি কথা পাতিম দুটা বস্তুৰ ওপৰত। দুটা ট্ৰফিক লৈ আহিছোঁ আজি। এই দুটা ট্ৰফিক লৈ কথা পাতিম। এতিয়া আমি কেমেৰাটো থৈ দিওঁ। তো হৈ গ'ল আমাৰ কেমেৰাটো থৈ দিয়া। এতিয়া আমি কথা পাতিম দুটা ট্ৰফিক লৈ কথা পাতিম। প্ৰথমে আমি ট্ৰফিক দুটা শুনি লওঁ। ট্ৰফিক নাম্বাৰ 1, আমি স্কুলত বা আপুনি স্কুলত পঢ়ি থকাৰ সময়ত মেথামেটিক্সত যিটো বস্তু পাইছিলোঁ সেইটোৰ নাম হ'ল পাই। এই পাইটো লৈ আমি আজি কথা পাতিম। আৰু ট্ৰফিক নাম্বাৰ 2, আমি সদায় ব্যৱহাৰ কৰা কলম বা পেনৰ ওপৰত এটা ঢাকনি থাকে, যাক আমি সাধাৰণতে কুলুফ বুলি কওঁ। এই ঢাকনিটোৰ ওপৰত এটা ফুটা থাকে। এই ফুটাটো থাকে কিয় আমি বহু মানুহে নাজানো, কিন্তু যিসকল লোক নাজানে এই ভিডিঅ'টো একেবাৰে লাষ্ট পৰ্যন্ত চাই থাকক। আমি আজি এই কলমটোৰ ফুটাটোৰ কথা ক'ম, আপুনি ধৈৰ্য সহকাৰে চাই থাকক। বলক এতিয়া আমি ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি একেবাৰে লাষ্ট পৰ্যন্ত চাই থাকিব। ৰ'ব, আৰু এটা কথা কৈ লওঁ। আৰম্ভ কৰাৰ আগতে আমি আৰু এটা কথা কৈ লওঁ। এই ভিডিঅ'টোৰ পৰা কিবা কিবি পাব। তো চাওক, ফায়াৰমান সদায় 3.14, ইয়াক আমি যদি হোৱাইট কালাৰৰ এটা কাগজত লিখি লৈ দাফনৰ সন্মুখত লওঁ, তেনেহ'লে ইয়াক সদায় PIE বুলি দেখিবলৈ পোৱা যায়। সেইকাৰণে ইয়াক পাই নাম দিয়া হ'ল নেকি, আপুনি তলত কমেণ্ট কৰি কওকচোন। আৰু ট্ৰফিক নাম্বাৰ 2, কলমৰ ওপৰত বা আমি যাক সাধাৰণতে কুলুফ বুলি কওঁ, এই কুলুফটোৰ ওপৰত কিয় এটা বা দুটা বা চাৰিটাকৈ ফুটা দিলে, এইটো লৈ আজি আমি অলপ বিস্তাৰিতভাৱে আলোচনা কৰিম। আপুনি ধৈৰ্য সহকাৰে চাই থাকক। তো চাওক, বহু মানুহে ইয়াক ভাবে যে কুলুফৰ ওপৰেদি বতাহ প্ৰৱেশ কৰিবলৈ ফুটাটো দিছে। ৰাইট, এই গালাতে। কাৰণ আজিকালিৰ কলমবিলাক এডভান্স কৰি তৈয়াৰ কৰা হয়, সেইকাৰণে ইয়াক বতাহ নালাগে, বতাহ প্ৰৱেশ কৰিবলৈ নিদিয়ে। আচলতে এই ফুটাটো এটা ডাঙৰ কাম কৰে। সেইটো হ'ল বাচ্চু কি জান বাচানা, সৰু সৰু ল'ৰাবিলাকৰ জীৱন ৰক্ষা কৰে এই ফুটাটোত। ইয়াৰ পৰা এটা প্ৰশ্ন আহিল যে এই কলমৰ ঢাকনিটো বা ফুটাটো সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কেনেকৈ জীৱন ৰক্ষা কৰে, এইটো এটা প্ৰশ্ন আহি পৰিল। আপুনি চাই থাকক, এই প্ৰশ্নটোৰ আমি ইয়াত এনচাৰ দি আছোঁ। তো এতিয়া চাওক, এই কলমটোৰ ওপৰৰ ঢাকনিৰ ওপৰৰ ফুটাটো লৈ ৰিচাৰ্চ কৰি পোৱা গৈছে যে বছৰত 100ৰ বেছি শিশু মৃত্যুবৰণ কৰিবলগীয়া হয়। সৰু সৰু ল'ৰা ছোৱালীবিলাকে কলমটো লৈ সদায় মুখত কামুৰি থাকে। ইয়াৰ ফলত কলমটোৰ যিটো ঢাকনি, ওপৰৰ ঢাকনিটো আছে, এই ঢাকনিটো সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মুখত কেতিয়াবা প্ৰৱেশ কৰে আৰু ভিতৰত সোমাই যোৱাৰ লগে লগে সেই সৰু ল'ৰা বা ছোৱালীটোৰ ভিতৰত গৈ ৰাস্তাটো ব্লক কৰি দিয়ে। ইয়াৰ ফলত উশাহ নিশাহ ল'ব নোৱাৰে। আৰু যদি কুলুফটোৰ ফুটা থাকে তেতিয়াহ'লে উশাহ নিশাহ ল'ব পাৰিব আৰু ততাতৈয়াকৈ হস্পিটেলত লৈ অপাৰেশ্যন কৰি বস্তুটো আঁতৰাই দিব পাৰে আৰু শিশুটোৰ মৃত্যুৰ পৰা বাচি গ'ল। তো এই ফুটাটো, কুলুফৰ ওপৰৰ ফুটাটো এনেই নিদিয়ে, কিন্তু এই ফুটাটোৰো এটা কাম আছে, সেইকাৰণে এই ফুটাটো দিয়ে। তো এই ভিডিঅ'টোৰ পৰা কিবা জানিলে বুজিলে শিকিলে, নজনাৰ কথা জানিলে বুজিলে শিকিলে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰক,
আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক আৰু একেবাৰে লাষ্টত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা ঘণ্টি আইকনটি বজাই দিয়ক এনেকুৱা ভিডিঅ' সকলোতকৈ আগত পোৱাৰ কাৰণে ঘণ্টি আইকনটি বজাই দিয়ক এইখিনিতে আজিলৈকে বাই বাই জয় অসম